কলৈকল ৰাম মন্দিৰৰ নামত ভক্তই দান কৰা কোটি কোটি টকা। অযোধ্যাত ৰাম মন্দিৰৰ অনুদানৰ পৰা কোটি কোটি টকা আত্মসাত আৰু চুৰি হোৱাৰ ভয়ংকৰ অভিযোগ। ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান। অভিযোগ উত্থাপন কৰি ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে। হয়, অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা ভক্তসকলে দান কৰা কোটি কোটি টকা হৈ পৰিছে নোহোৱা। দেওবাৰে সমাজবাদী পাৰ্টিৰ সাংসদ অখিলেশ যাদৱে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁৰ এই দাবীৰ পিছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইমান বৃহৎ পৰিমাণৰ ধন নোহোৱা হৈ যোৱা ঘটনাত সাংসদগৰাকীয়ে পোনপটীয়াকৈ মন্দিৰ ট্ৰাষ্টৰ ফালে আঙুলি টোৱাইছে। ইয়াৰ লগতে তেওঁ সমগ্ৰ বিষয়টো ন্যায়ালয়ৰ হস্তক্ষেপো দাবী কৰিছে। দেওবাৰে ছ'চিয়েল মিডিয়াত এই সন্দৰ্ভত এটা পোষ্ট লিখি অখিলেশ যাদৱে কয় যে সমগ্ৰ বিশ্বতে বিয়পি থকা ৰাম ভক্তসকলৰ বাবে এয়া অতি দুখৰ খবৰ। ৰাম মন্দিৰত ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান হৈ গৈছে। এই ঘটনা মন্দিৰ ট্ৰাষ্টৰ বাবে অতি লজ্জাজনক আৰু অস্বস্তিকৰ। কোনোৱে সন্মুখলৈ আহি এই বিষয়ত মুখ খুলিব বিচৰা নাই। ইয়াৰ লগতে ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি তেওঁ কয় যে এই ক্ষেত্ৰত দেশৰ ন্যায়ালয়ক স্বতঃপ্ৰণোদিতভাৱে হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছে। কাৰণ এই বিষয়টো বিশ্বৰ সকলো ৰাম ভক্ত আৰু সনাতনীৰ বিশ্বাসৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। এই ক্ষেত্ৰত চৰকাৰৰ নীৰৱতা সঁচাকৈ সন্দেহজনক। এই সমগ্ৰ বিষয়টোক লৈ সমাজবাদী পাৰ্টিয়েও সৰব হৈ পৰিছে। দলটোৰ মিডিয়া চেলৰ তৰফৰ পৰা ছ'চিয়েল মিডিয়াত লিখা হৈছে যে অযোধ্যাত ৰাম মন্দিৰৰ অনুদানৰ পৰা কোটি কোটি টকা আত্মসাত আৰু চুৰি হোৱাটো কেৱল লজ্জাজনকে নহয়, বৰঞ্চ ইয়াৰ দায়িত্বত থকাসকলৰ ওপৰতো প্ৰশ্নবোধক চিন আঁকা হৈছে। ট্ৰাষ্টৰ সৈতে জড়িত জ্যেষ্ঠ বিষয়াসকলে কেৱল এই বিষয়ত স্পষ্টীকৰণ দিলেই নহ'ব, বৰঞ্চ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আৰু ভক্তৰ পৰা অনুদান হিচাপে এতিয়ালৈকে কিমান টকা পোৱা গৈছে আৰু সেয়া ক'ত খৰচ কৰা হৈছে তাৰো হিচাপ ৰাইজৰ আগত দাঙি ধৰিব লাগিব। মন্দিৰৰ পুঁজিৰ ধন আত্মসাত, জালিয়াতি আৰু চুৰি কোনো কাৰণতে মানি ল'ব নোৱাৰি। এই ঘটনা ভক্তসকলৰ বিশ্বাসৰ ওপৰত এক ডাঙৰ আঘাত। বিজেপিয়ে কমেও ভগৱানক ৰেহাই দিয়া উচিত বুলি দলটোৱে কটাক্ষ কৰে। ব্যুৰ' ৰিপৰ্ট NETV।